এডভোকেট শৰ্মা আপোনালোকক চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব গৈ আছো এজাহাৰৰ বিষয়ে। কাৰণ এজাহাৰৰ ভিত্তিতে এটা গোচৰ পুলিচে ৰুজু কৰিব আৰু তাৰ পিছত পুলিচে তদন্ত কৰিব। গতিকে এজাহাৰখনত কি কি লিখা উচিত আৰু এজাহাৰখন কেনেকৈ লিখা উচিত এইটো জনা অতিকৈ প্ৰয়োজন। এইটো মোৰ প্ৰথম ভিডিঅ' আৰু ইয়াৰ পিছতো মই আইনী বিষয়ত ভিডিঅ' আপলোড কৰি থাকিম। গতিকে ভিডিঅ'বোৰ পোনপটীয়াভাৱে পাবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনালোকে লাইক কৰক আৰু কিবা সমস্যা থাকিলে বা জানিব লগা থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। ফৌজদাৰী কাৰ্যবিধি আইনৰ 154 নম্বৰ ধাৰাত উল্লেখ আছে আপুনি আপোনাৰ অভিযোগ পুলিচক কেনেদৰে জনাব। আপুনি মৌখিকভাৱে জনাব পাৰে, নহলে আপুনি লিখিতভাৱেও জনাব পাৰে। যদি মৌখিকভাৱে আপুনি জনায় পুলিচক, তেতিয়াহ'লে সেই থানাৰ বা সেই আৰক্ষী চকীৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া থাকিব তেখেতে নিযুক্ত কৰা কোনো এজন ব্যক্তিয়ে আপোনাৰ মৌখিক অভিযোগ লিখিত হিচাপত ৰাখিব। তাৰপিছত আপোনাৰ সেইখিনি পঢ়ি শুনাব, তাৰপিছত আপোনাৰ চহী ৰাখিব আৰু তাৰপিছত এজাহাৰ দাখিল কৰি পেলাই তেওঁলোকে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিব। আপুনি লিখিত এজাহাৰৰ ভিত্তিতো আপুনি গোচৰ এটা ৰুজু কৰাব পাৰে। আপুনি লিখিত এজাহাৰ থানাত বা আপোনাৰ আৰক্ষী চকীত কনচাৰ্ণ আৰক্ষী চকীত আপুনি দাখিল কৰিব পাৰে আৰু তাৰ ভিত্তিত এটা গোচৰ ৰুজু হ'ব পাৰে। লিখিত এজাহাৰ দাখিল কৰাৰ কোনো ধৰণৰ ফৰ্মেট নাথাকে। গতিকে আপুনি সাধাৰণ দৰখাস্ত লিখাৰ দৰে লিখি পেলাই আপুনি এজাহাৰ দাখিল কৰিব পাৰিব। যিখন থানাত বা যিখন আউটপোষ্টত আপুনি এজাহাৰখন দাখিল কৰিব, সেই থানা বা আউটপোষ্টৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া থাকে তেখেতক সম্বোধন কৰি পেলাই আপুনি এজাহাৰখন লিখিব। তাৰপিছত আপুনি লিখিব বিষয়ত আপুনি এজাহাৰ বুলি লিখিব। তাৰপিছত তাৰিখ লিখিব, এজাহাৰৰ তাৰিখ, এইটো বহুত প্ৰয়োজনীয়। তাৰপিছত আপুনি এজাহাৰকাৰীৰ নাম, তাৰপিছত তেখেতৰ ঠিকনা আৰু মোবাইল নম্বৰ এইটো লিখিব নাপাহৰিব। তাৰপিছত আপুনি লিখিব অভিযুক্তৰ, যাৰ ওপৰত এজাহাৰখন দিব, যাৰ ওপৰত অভিযোগানী এজাহাৰখন দিব, সেই অভিযুক্তজনৰ নাম আৰু ঠিকনা, এজন হলে এজনৰ, এজনতকে বেছি হলে প্ৰত্যেকজনৰ নাম ঠিকনা আপুনি লিখিব। তাৰপিছত আপুনি লিখিব এজাহাৰখনৰ যিটো আপোনাৰ অভিযোগৰ বিষয়ে আপুনি লিখিব। যেতিয়া আপুনি অভিযোগৰ বিষয়ে লিখিব তেতিয়া আপুনি কি কি বস্তু উল্লেখ কৰিব লাগিব, তাত স্পেচিফিক হ'ব লাগে বস্তুবিলাক। যেনেকে আপোনাৰ সংক্ষেপে লিখিব আৰু নিৰ্দিষ্টকে লিখিব অভিযোগবিলাক। মই আপোনালোকক উদাহৰণ এটা দি পেলাই বুজাই দিছো। যেনেকে ধৰক বিয়ে 25 মে 2021 আবেলি 4:30 বজাত এৰ ঘৰত সোমাই বাঁহৰ লাঠিৰে মূৰত কোবালে, ফলত মূৰত আঘাত পালে। তেতিয়া আপুনি এজাহাৰখনত কি লিখিব? এজাহাৰখন হয়তো দিব পাৰে, নহলে এৰ কোনো ৰিলেটিভ বা যিকোনো এজনে দিব পাৰে। যেতিয়া আপুনি এজাহাৰখন দিব, এজাহাৰখনত লিখিব যে বিয়ে সম্পূৰ্ণ কথা বাঁহৰ লাঠিৰে এৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি বাঁহৰ লাঠিৰে মূৰত কোবালে, ফলত মূৰত আঘাত পালে আৰু এইটো ঘটনা ঘটিলে 25 মে 2021 আবেলি 4:30 বজাত। তাৰপিছত আহিব আপোনাৰ বিয়ে কি কাৰণে মাৰিলে। আৰু যদি ঘৰৰ পৰা বিয়ে কিবা যদি সামগ্ৰী লৈ যায় বা চুৰ কৰি লৈ যায়, তেতিয়াহ'লে তাত লিখিব লাগিব কিমান টকাৰ কি কি সামগ্ৰী, ক'ৰ পৰা কোনে লৈ গৈছে, এইটো উল্লেখ কৰিব লাগিব। তাৰপিছত আপোনাৰ আৰু এটা গুৰুত্ব দিব লগা কথা হ'ল, যেতিয়া আপুনি এজাহাৰ দিব, ঘটনাৰ পিছত অনতি পলমে আপুনি এজাহাৰ দাখিল কৰিব। যদি আপোনাৰ এজাহাৰ দিয়াত পলম হয়, তেতিয়াহ'লে আপুনি কি কাৰণত আপোনাৰ পলম হ'ল এজাহাৰ দিয়াত, তাৰ কাৰণ দৰ্শাব লাগিব। আজিলৈকে ইমানেই। পুনৰ মই আপোনালোকৰ মাজলৈ উভতি আহিম এটা নতুন ভিডিঅ' লৈ, য'ত আপোনালোকৰ কিছুমান আইনী বিষয়ত নতুন কিছুমান তথ্য থাকিব। মই আপোনালোকলৈ আগবঢ়াম ভিডিঅ' বনাই। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক ভিডিঅ'বিলাক পাই থাকিবলৈ। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰক। কিবা সুধিব লগা থাকিলে বা জানিব লগা থাকিলে বা মোৰ কিবা ভুল হ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক।